প্ৰতিটো আগুৱাই থাকিব চব মানুহ আৰু দোকান খোলা থাকিব। এইখন আমাৰ দোকান এতিয়া আপোনালোকে কিন্তু ভিডিঅ'টো এণ্ড চাব দেই, একেবাৰে এণ্ড চাব, স্কিপ নকৰাকৈ বস্তু। মোক ভিডিঅ'টো ফটো এতিয়া বৰ্তমান বাজিছে 9:30 বজাত, মানে আধা ঘণ্টা মূৰত মানুহ ওলাব। 12টামান বজাত আপোনালোকে কিন্তু ভিডিঅ'টো লগাতে চাব দেই। বাজিছে 11টা বজাতে যদি মানুহ ওলাইছে ভাবকচোন, 12টা বজাতহে মানুহ ওলায়, নহ'লে 12টা-1টামান বজাত কিমান মানুহ ওলাব। আমাৰ ইয়াতো প্ৰত্যেক মহালয়তে দোকান খোলা থাকে, সকলোৱে ন, আমাৰো দোকান খোলা থাকে। এতিয়া চাই থাকিব ভিডিঅ'টো। গাড়ী বাইক বস্তু দেখিছেনে বাৰু? এতিয়া যদি ইমান ভিৰ হৈছে, 12টামান বজাত কিমান ভিৰ হ'ব আপোনালোকে ভাবকচোন বস্তু। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া পৰিৱেশ, দোকানবিলাকত ইমান মানুহ আহিছে। মই এতিয়া মানে দোকানতে থাকিলে কেনেকুৱা লাগি গৈছে মানে বস্তু। ইমান মানুহ হৈছে, ইমান ধুনীয়া পৰিৱেশ, ইমান ভিৰ হৈছে দোকানবিলাকত, মই মানে চমজিবই পৰা নাই, ইমান ভিৰ। এতিয়া কোনখন দোকানত থাকোঁ বাৰু মই? আমাৰ দোকানত আকৌ 2-3খন আছে নহয়। এতিয়া মই দোকানত থাকোঁগৈ, মানে আমাৰ দোকানত বহুত ভিৰ হৈছে যে আমাৰ মায়ে কিমান চমজিব, মায়ে অকলে থাকিব নোৱাৰিব ন দোকানত। এতিয়া মই দোকানত থাকোঁগৈ, নহ'লে এতিয়া মানে মানুহ বহুত হৈছে আমাৰ দোকানত। আপোনালোকক মানুহখিনি দেখুৱাই যাম কিমান মানুহ হৈছে 12টা বজাৰ পাছৰ পৰা। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমাৰ 3খন দোকান আছে, 3খনতে অকণমান সহায় কৰি দিওঁগৈ। 3খন দোকানত, এখনত মোৰ মা আছে, এখনত মোৰ নানী আছে, এখনত মোৰ টিকা আছে। কিন্তু ভিডিঅ'টো আকৌ সম্পূৰ্ণকৈ চাব দেই। 3খন দোকানতে অকণমান সহায় কৰি দিয়াটোতো ভালেই হ'ব ন দোস্তটো। মানে 3খন দোকানতে এতিয়া মই সহায় কৰি দিওঁগৈ। এতিয়া মই যাওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব।